কেনেকে মাছ মাৰিব জানে নাই চাওক দেই নপৰিলে ভালকে এফালে আজি একদম বৰষুণত ভিজি ভিজি পানী পাৰ হয় হয় আমি মাছ মাৰিব যাওঁ মানে নদীখন ওচৰতে আছে একদম ইমানে মস্ত লাগিছে নহয় মাছ মাৰি ইমান ভাল লাগে পানী ইমান দ কিন্তু মানুহজনে আহিবই দিয়া নাছিলে মই জোৰ জবত কান্দি কান্দি আহিছোঁ আৰু দেই আপোনালোকেও নহ'বা মোৰ মানে বিৰাট মাছ ধৰিব হেঁপাহ আছিলে আৰু পানী পাৰ হয় বতৰো ডাৱৰীয়া আৰু পানীও বাঢ়িছে বোলে সেয়েহে আৰু ভণ্টিয়ে পূৰা বেগ চেগ লৈ লৈছে ৰেংকুট তাইকো পিন্ধিব দিছিলোঁ কিন্তু নিপিন্ধে মানে জোৰ জবত পিন্ধালেও নিপিন্ধে লাজ কৰে বোলে আৰু মই পিন্ধি লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া আমি মাছ ধৰিম আপোনালোকক দেখাই আছোঁ মাছ পাম কিমান নাপাম আৰু কিহৰ পৰা ধৰিম সেয়াও দেখাই আছোঁ দেই আৰু এইফালে মানে আমাৰ জেগাডোখৰ নাম কয় দিবাং নদী বুলি কয় আৰু নদীখন সেইফালে আছে আৰু ইয়াত গোটেই পানী হোৱা বৰষুণ দিয়াৰ লগে লগে পানী গোটেই উজান পৰি যায় মাছৰতো ক'বই নালাগে আৰু ইয়াত দেখিছে চাইডে চাইডে ধান খেতি কৰা আছে ধান খেতি কৰে কিন্তু লোকচান হ'লেও কি কৰিব পানী হ'লে বৰবাদ হৈ যায় মানে ধান খেতি কৰোঁতে যেতিয়া পানী দি কিনি পলস হৈ যায় নহয় তেতিয়া ধান খেতিখিনি মানে বহুতে বেয়া হৈ যায় কিন্তু পলস নহ'লে পানী অকলে হ'লে মানে ধান খেতিখিনি ভাল হয় বাৰু এতিয়া আমি পানীটো পাৰ হ'লোঁ আৰু এফালে গোটেই গৰুৰ খুটিয়ে মানে গোটেইখন গৰু খুটিয়ে আছে আৰু নদীখন আছে এইডোখৰত আমি এতিয়া মাছ মাৰিম ইয়াতে মানে পানীৰ বহুত অসুবিধা হয় গৰুৱে ঘাঁহ চাহ খাব নোৱাৰেগৈ যে আমি মানে এতিয়া নদী এডোখৰ পাৰ নদী ক'ব লাগিব আৰু এতিয়া আমি নদীখন পাই গ'লোঁ ফাইনেলি মানে ইমান দূৰৰ পৰা একদম খোজকাঢ়ি আৰু এখন আচল নদী নহয় কিন্তু ইয়াতো বাৰ মাহে পানী থাকিছিলে কিন্তু মানে আগত ক'ৰবাত বান্ধ বান্ধি দিয়াৰ কাৰণে এতিয়া পানীখিনি নাথাকেগৈ আৰু চাচোন কিমান পানী বাঢ়ি আছে আজি মাছ ধৰি বিৰাটে ভাল লাগিব এতিয়া আমি নামি কিনি ক'ৰবাত মাছ ধৰিব লাগিব আৰু এতিয়া আমি সৰু নদীখন পালোহি মানে এডোখৰ পাৰ হ'লেহে ডাঙৰ নদীটো পামগৈ আৰু পানী দেখিছেই নহয় ইমান দ হৈ গৈছে আজি পূৰা পানীয়ে হৈ গৈছে বিৰাট ভাল লাগিব মাছ ধৰি এতিয়া পাৰ হ'লেও ডাঙৰ নদীখন দেখাম বাৰু আপোনালোকক দেই এতিয়া আৰু এইটো এটা নলা হয় সেয়াৰ পৰা পানী আহি আৰু ইয়াৰ পৰা আহি কিনি একদম ইয়াত খাইছেহি এফালৰ পৰা পানী আহি আছে এফালৰ পৰা আহি আছে আৰু বিয়া হোৱাৰ পৰা মানে আজি মই পানীত নামিছোঁ নামিবই দিয়া নাছিলে আৰু ইমান ভাল লাগিছে নহয় মোৰ কি কওঁ সাঁতুৰিব নাজানো বাৰু তথাপিও মানুহজনৰ লগত একদম আহি গৈছোঁ মস্তি কৰিবলৈ আৰু কেতিয়াবা এনেকৈ মস্তি কৰিলেহে ভাল লাগে গাভৰু যেনেকৈ কৰিছিলোঁ আৰু এতিয়া আমি ডাঙৰ নদীখনত যাম মাছ তাতে ধৰিমগৈ পানী বহুত মানে কি ক'ম ইমান ডোখৰৰ পৰা আমি পাৰ হৈ আহিলোঁ এতিয়া পাৰটো পালোহি আৰু এতিয়া মানে মানুহজনে এইডোখৰতে বোলে মেইন নদীত নহয় এইডোখৰতে এবাৰ দুবাৰমান মাৰি চাই মাছ পাই নাই নাজানো আৰু চাই এতিয়া মাৰি কিনি আপোনালোকেও চাই থাকক আৰু সেইখন নদীত গৈ কিনি মাছ ধৰাটো দেখাম বাৰু আপোনালোকক আগতে ইয়াত মাৰি লওঁ কি মাছ পায় নে নাপায় নাজানো আৰু আপোনালোকে জাল মাৰি ভাল পায় নে মোৰ মানুহজন যে একদম পাগল জাল মৰাত কি ক'ম সেয়া মানুহজন যদি মাছুৰা মানুহজনীও মাছুৰাই হ'ব লাগিব মাছুৰি নে কি কয় নাজানো আৰু জনাব আপোনালোকৰ এইফালে পানী বাঢ়িছে নে নাই দেই আমাৰ মানে কি হয় দিনে দিনে বাঢ়ি থাকে কেতিয়াবা পানী আহে আজি ৰাতিপুৱা বাঢ়িছিলে বোলে গম পোৱা নাছিলোঁ গম পোৱা হেনে শুই থকা অৱস্থাতে গুচি আহিলে হেলে গম পাইছেনে বায়ে মানে ক'লে আৰু এনেকৈ পানী বাঢ়িছে বুলি মই গম পাইছিলোঁ অলপ লাগিছিলে ডাউট মানে ৰাতিপুৱা মই চাইছিলোঁ তেতিয়া মানে একদম কুঁৱলী পৰি আছিলে আৰু তেতিয়া মই গম পালোঁ আৰু নদী বাঢ়ি আছে বুলি আৰু মানুহজনে যাওঁ বুলি কওঁতে মই একদম জপিয়াই ময়ো যাম মাক সুধি দিয়া বুলি ক'লোঁ মাক সুধিলে যা আকৌ বুলি ক'লে একদম গুচি আহিলোঁ এতিয়া এইখন জালৰ পৰা আৰু লাগি জাল আনিছোঁ বাৰু সেইদিনা মানুহজনে বজাৰৰ পৰা গৈ কিনি জানেনে এইখন কিনিলে 600 টকা লৈছে আমিতো ইনকম নথকা মানুহ হ'লে 600 টকাই বহুত বাৰু সেয়া 600 টকা দি কিনি এইখন জাল ল'লে এইখনো পাতিব বোলে বেলেগ এডোখৰ জেগাত আৰু সেইডোখৰতে জাল মাৰি থকা হ'ব আৰু এতিয়া ইয়াত জাল মাৰি চাওক মাছ পাই নাই ভগৱান জানে আৰু দেই ইফালে আহা তুমি দেখাই দিয়া এতিয়া ফাৰ্ষ্ট যাত্ৰা কৰোঁ বতৰটো মানে উল্টাকৈ আহিছে এইফালে বতৰটো আহি আছেতো মই এইফালে দিব লাগিব আৰু এতিয়া কেনেকে মাছ মাৰিব জানে নাই চাওক দেই ডাঙৰ হৈছে জাল মাৰি নদীত যাওঁ তেতিয়া চাব মাছে মাছ দেখিব আপোনালোকে ফোনতে দি চাব এবাৰ মান নপৰিলে ভালকে বেয়া হয় প্ৰথমবাৰ মানুহক দেখাইছোতো সেইকাৰণে বেয়া হৈছে গম পাইছেনে ভালো মাছ আহে নাই ভগৱান মাছ এজন দুজনী আহিলে হয় আহিছে মানে কি হ'ল জালটো বেয়াহে হ'ল মোৰ মাৰা হ'লে পুঠি মাছ এজনী আহিছে বাৰু ডাঙৰ ধুনীয়া একদম মৰম লগা পুঠি মাছ পাইছোঁ বাৰু মানে মোৰ মাৰাটোৱে বেয়া হ'ল পুঠি মাছ এজনীয়ে নহয় দুজনী আহিছে এইফালে দেখাই দিয়া ভৰাই দিয়া মোৰ মানে মাৰাটো বেয়া হ'ল তথাপিও মাছ আহিছে চাওকচোন একদম মোৰ মাৰাটোৱে বেয়া হ'ল ইয়াতে পাতিম নেকি মাৰি থাকিম নেকি তাত যাবা
এবাৰ ইয়াত কেইবাৰমান মাৰি লওঁ ন, তাৰপাছত ইয়াত মাছ পাইছোঁ যেতিয়া ইয়াতো মাৰি লওঁ। তাত গৈ কিনি আশা কৰিলে কি হ'ব, ইয়াত মাছ ধুনীয়াকৈ পাই আছোঁ যেতিয়া তাতে মাৰিমগৈ। ডাঙৰ এজনী মাৰাত ভাল নহ'ল সঁচাকে একডাল আহিলে নহ'লে আৰু দিওঁ ৰ'ব। একদম পালোৱে 4জনী 5জনী পাই গ'ল। 5জনী ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া ডাঙৰ মাছ মাছ আকৌ মাৰিব আপোনালোকে। এবাৰ চাব দেই, ধুনীয়াকৈ মাৰিবা দেই এবাৰ। আজি মানে ডাঙৰ ডাঙৰ মাছ পোৱাৰ সম্ভাৱনা আছে। তুমি কৰি দিয়া কেমেৰাটো এইফালে দেখুৱা। সেইডাল মাৰো ৰ'বা। মোৰ প্ৰথম জাল মাৰোঁতে বেয়া হ'ল আৰু কি ক'ব। বনগুটি লাগি আছে একদম, গাটো চিকিৎসা কৰি গৈছে জানে। একদম বনগুটি দেখিলে ইমান বেয়া লাগে। এইফালে মাৰিব। আজি ডাঙৰ মাছ পাই কিনিহে যাম আমি, কি ক'ব গাইজ। এইফালে চাই, এইফালে দেখা, এইফালে দেখা। ধুনীয়া পৰিলে, ধুনীয়া ধুনীয়া। আজি মানে ডাঙৰ মাছ লৈ যাম ভাবিছোঁ আৰু। আজি ঘৰত মানে খোজ কৰাই দিম আৰু মানুহখিনিক, গম পাইছেনে। মই মাৰি চাইছিলোঁ বুলি ক'ব লাগিব ঘৰত গৈ কিনি। এইবাৰ চাব বগাকে কিবা এটা দেখা নিচিনা পাইছোঁ। এই এজনী আহিছে নেকি। তুমি কিবা মোনাটো আৰু লাঙিটো আহিব যোৱা। এই তালৈ যাম, মাৰি গৈ থাকিম আমি এতিয়া। এজনী আহিছে বাৰু এইফালে, পুঠি মাছ ডাঙৰ ডাঙৰ ধুনীয়া আৰু। জলদি আহা। এবাৰ অকল চিংগল পিচ আপোনালোকৰ মেইন নদীলৈ লৈ যাম বাৰু। সেই চাই দে চাব, তেতিয়াৰ পৰা আপোনালোকক দেখাম। সেইটো লোৱা, লাঙিটো মূৰত ভৰাই লওঁ আকৌ। ধুনীয়া ডাঙৰ মাছ। মানুহজনে মানে অথনিৰ পৰা তাত মাছ মাৰাৰ পৰা মেইন জেগা যাওঁ মানে মোৰ মাথাটো বেয়া হৈ গৈছে শুনি শুনি। কিন্তু মেইন জেগাডোখৰ যে পোৱাগৈ নাই। ক'ত যে লৈ গৈছে নাজানো। মাছ এবাৰ দুবাৰ মাৰিছে। মেইন জেগাত যাম, মেইন জেগাত পাম গৈ আছে। এতিয়া গৈ আছোঁ আৰু আমি দুজনীয়ে একদম খুব পানী নিমখে খাই গৈছোঁ বৰষুণত। আৰু এইফালে নদীখন চাওঁ, সৰু নদীখন ইমান ধুনীয়াকৈ পানী বৈ আছে। আমি কাষে কাষে মাছ মাৰি গৈ আছোঁ, অলপ অলপ পাই গৈ আছোঁ। আৰু চাওঁগৈ তাৰ কোনডোখৰ মাছৰ ঘাগুডোখৰ মেইন জেগা চাওঁ। নাচালে মানে নেপালে মানে এই মোনাটোৰ পৰা দিম তাত। ব'লা এতিয়া আমাৰ লগত আপোনালোকে গৈ থাকক। আৰু এইফালে মানে এইডোখৰ জেগাত মানুহজনে লাঙিখন পাতি থৈ একদম হাবুৰ খাই মেলি এডাল উগুলাই আনিছে ক'ৰ পৰা। তাৰপাছত ইয়াত লাঙিখন পতাৰ পাছত আমি সেই মেইন নদীখনত যাম আৰু। এতিয়া ইয়াতে লাঙিখন পতা হ'ব আমাৰ। মাছ আহে নাই নাজানো আৰু। ইয়াত লাঙিখন পাতি থৈ দিম, মাছ লাগিলে লাগিব নালাগিলে নাই, আমি জালৰ পৰাই ধৰিম। লাঙিখন কিনি আনিছোঁ যদি ইউজটো কৰিবই লাগিব, নহ'লে প্ৰফিটটো কেনেকৈ হ'ব। মাছ পালে মানেহে ভাল লাগিব। লাঙিখন কিনিলোঁ বুলি এতিয়া লাঙিখন ইয়াত পাতা হৈছে ধুনীয়াকৈ। পথাৰলৈকে কিমান দীঘল আছে জানো লাঙিখন, কিমান হাত আছে যে এইখন। 50 হাত আছে বোলে। 100 টকা লৈছে দেই। 100 টকাটো কৈ থাকিব মন যায় মোৰ। 6 হাত বোলে, 50 হাত আছে বোলে এইখন। হল আৰু এইফালে মানে আমাৰ বাইদেউক মেইন জেগা বুলি কৈ লৈ আহিছিলোঁ। কিন্তু মেইন জেগাটো বহুত বেছি মানে ডাঙৰ হৈ গ'ল, সেইকাৰণে মেইন জেগা দেখাব নোৱাৰিলোঁ। আৰু এতিয়া আমি প্ৰথমত য'ত মাৰিছিলোঁ নহয়, তালৈ লৈ যাওঁ। আৰু কেনে লাগিছে তোমাৰ আহি কিনি? তাত পানী বহুত ডাঙৰ, মানে মাছ মাৰিবই নোৱাৰে। এতিয়া আগতে মাৰাডোখৰতে যাব লাগিব আৰু একদম মুখত তামোল ভৰাই লৈছোঁ। বিৰাট আমনি, মাছ নাই। আকৌ সেই তাতে মাৰিব লাগিব, তাতে মাছ পাম। আৰু কিমান পাওঁ আপোনালোকক দেখাম বাৰু। এই ফকতীয়াটো ঘৰত গৈ দিয়াত মই লাঙিটো এতিয়া লৈ যাওঁ তাতে, লাঙি তাতে পাতিম আৰু তাতে মাৰি থাকিম। প্ৰথমটোত মাৰিছিলোঁ নহয়, ব'লক যাওঁ।